5 বছৰৰ মূৰত কামাখ্যা ধামত পুনৰ নিৰ্বাচন। পৰম্পৰা ৰক্ষাৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। 5 প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 466 গৰাকী ভোটাৰে। নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াইছে মোহিত চন্দ্ৰ শৰ্মা, গোবিন্দ প্ৰসাদ শৰ্মা, মানস শৰ্মা, হিমাদ্ৰী শৰ্মা আৰু ফণীন্দ্ৰ নাথ শৰ্মাই। দেওবাৰে পুৱা 8 বজাৰ পৰাই ভোটাৰৰ শাৰী পতা পৰিলক্ষিত হয়। 5 বছৰৰ মূৰত শক্তিপীঠ মা কামাখ্যা দেৱালয়ত অনুষ্ঠিত হৈছে এই নিৰ্বাচন। পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হৈছে দেৱালয়ৰ দলৈ নিৰ্বাচন। জিলা প্ৰশাসনৰ তত্বাৱধানত অনুষ্ঠিত হোৱা নিৰ্বাচনত সকলো নিৰ্বাচনী বিধি অনুসৰি ভোটদান কৰিছে ভোটাৰে। মহিলা ভোটাৰে সাব্যস্ত কৰিব নোৱাৰে ভোটাধিকাৰ। বৰদেউৰী সমাজৰ 18 বছৰৰ ঊৰ্ধৰ পুৰুষে কৰিব পাৰে ভোটদান। এই দলৈ নিৰ্বাচনৰ প্ৰক্ৰিয়া কামাখ্যা দেৱালয়ৰ পৰম্পৰাগতভাৱে চলি আহিছে। প্ৰাপ্তবয়স্ক পুৰুষ ভোটাৰ সেইসকলে এই ভোটদানৰ কাৰণে অধিকাৰ আছে। অকল কামাখ্যা দেৱালয়তে নহয়, আমাৰ বৰদেউৰীসকল বিভিন্ন অঞ্চলত, গুৱাহাটীৰ বিভিন্ন অঞ্চলত, গাঁও অঞ্চল বহুতত বসবাস কৰে। আমি প্ৰাৰ্থী হিচাপে আশাবাদী দুগৰাকী দলীয় নিৰ্বাচনৰ যিটো জয়যুক্ত পাম বুলি আমি আশা ৰাখিছোঁ। পূৰ্বতো দুইবেলি দলীয় আছিলোঁ, 2011তো আছিলোঁ, 2016তো আছিলোঁ। এইবেলি আকৌ মই 2021তো প্ৰতিদ্বন্দ্বী কৰিছোঁ। সচৰাচৰ যি নিৰ্বাচনৰ পৰিৱেশ ইয়াত দেখা পোৱা নাযায়। এইটো আমাৰ এটা পৰম্পৰা ৰক্ষা আৰু সকলো বন্ধুত্বমূলক। আমি এটা পৰিবাৰৰ সদস্য, কিন্তু যিহেতু আমাৰ পৰম্পৰা ৰক্ষা কৰিবই লাগিব, গতিকে এটা নিৰ্বাচন অনুষ্ঠিত কৰা হয় আৰু দুগৰাকী ব্যক্তিয়ে নিৰ্বাচিত হয়। নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয় কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা। ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি সকলো সুকলমে চলি থকা বুলি মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে। ইতিমধ্যে এৰাউণ্ড 170-180 ভোট দিছে আৰু ভোটিং প্ৰচেছ চলি আছে। তাৰপিছত কাউণ্টিং হ'ব। মই আশা কৰোঁ যে বাই 7 PM আমি ৰিজাল্টটো দিবলৈ সক্ষম হ'ম। আজিৰ ভিতৰতে ফলাফল ঘোষণা হৈ যাব। কামাখ্যা দেৱালয়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সকলো প্ৰাৰ্থী আশাবাদী। নিৰ্বাচনত জয়ী হ'লেই মা কামাখ্যা দেৱালয়ৰ উন্নয়নৰ ক্ষেত্ৰত নিজৰ সকলো ধৰণৰ প্ৰচেষ্টা আৰু কৰিবলগীয়া কাম আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে এওঁলোকে। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত মাহাতোৰ সহযোগত পংকজ মেধিৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ।